Hello guys, মই পিংকু আপোনালোকৰ বন্ধু সো আপোনালোকে চাই থাকে মোৰ ভিডিও মোক ভাল লাগে তো আপোনালোকে আৰু চাবলৈ নতুন নতুন ভিডিও বনাবলৈ চেষ্টা কৰি আছো ভাল ভিডিও ফ্যামিলি ভিডিও এটা বনাম বুলি ভাবিছো সো আপোনালোকে চাব ভিডিওটো আৰু এতিয়া আমি যেহেতুকে লাষ্ট সানডে মাৰ লগত মন্দিৰলৈ গৈছিলো সো আজি ক্ৰীম বিলিয়ে ওলাইছো মেইনলি চাও আৰু কৰবাত কিবা পাও নেকি কিবা কিনিবলৈ সো চাই থাকিব আপোনালোকে মোৰ ভিডিওটো আৰু লগতে আপোনালোক কওঁ যে আজি সানডে হয় সানডে বৰষুণো দি আছে এটুপ দুটুপকে সো গৈ ভাল লাগিব আপোনালোকে থাকিব লগত আপোনালোকে ভিডিওটো চাই থাকিব আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে ভিডিওবোৰ ঠিক আছে তো এতিয়া আমি ঘৰৰ পৰা ওলাই দিম মাও ওলাই আছে এতিয়া আইছো এটো মোৰ ৰুম হয় সো আপোনালোকে এই ৰুমৰ পৰাই মোৰ ভিডিওবোৰ ষ্টাৰ্ট কৰা যায় লগা হৈছে ৰুমটো আপোনালোকে জনাব মা ওলা আৰু কিমান দেৰি লাগিব তোৰ জলদি ওলা যাব লাগে হেতে আহি পাবই এতিয়া মই খিৰকি মাৰি আছো যে এটা তো জলদি ওলা বল মাৰ খাদ্য সামগ্ৰীবোৰ আপোনালোকে জানেনে এই বস্তুটো কি বস্তু আপোনালোকে ব্যৱহাৰ কৰে নে নকৰে চা এয়া তামোল পাণ বুলি কয় তামোল পাণ আৰু এইখিনি গছ গছনি ময়ে ৰোৱা হয় সো ইয়াতে গোটেইখিনি ফল মূলৰে গছ হয় আৰু লগতে অলপ ফুলৰ গছ আছে কাৰণ লগতে মন্দিৰটো লাগি আছে যেহেতুকে মন্দিৰ এটা শিৱ মন্দিৰ এটা আছে ঘৰৰ কেম্পাছতে মোৰ সো তাৰ কাৰণে ফুলৰ গছ অলপ ৰুইছো তাকি আপোনালোকৰ মন্দিৰৰ যিখিনি সময় ৰাতিপুৱা পূজা দিয়া সময় হয় তো সেই সময়খিনি যাতে ফুল আনিবলৈ বাহিৰৰ কাৰোবাৰ তাত যাবলগীয়া নহয় তো সেইটো কাৰণে ফুলখিনি ঘৰৰ পৰাই পাব পাৰি ভগৱানক চাকি দিয়াৰ বাবে মা হৈছে নে নাই হৈছে মোৰটো হয় দেৰি কৰি আছা তে বল তই তেতিয়াৰ পৰা কৈছা আধা ঘণ্টা আগতে কৈছা তই হ'ব তই আকৌ আধা ঘণ্টা দেৰি তেতিয়া আধা ঘণ্টা আগৰ পৰা হৈছে বুলি কৈ আছা গাইজ আমি আহি পালোঁ নুনমাটি এতিয়া বৰ্তমান নুনমাটিত ৰৈ আছোঁ লগৰ দুজন আহি আছে তো সিহঁতেও যাব আমাৰ লগত চন্দ্ৰপুৰলৈ তো আমি তাকে নুনমাটি পেট্ৰল পাম্পটোত আহি ৰৈছোঁ মা আৰু মই তো সিহঁতে আহি আছে সিহঁতে আহি পালে একেলগে ইয়াৰ পৰা ওলাই দিম আৰু লাগিছে ভালে লাগিছে আৰু কি বেয়া লাগিব এতিয়া আমি ক'ত যাম কচোন চন্দ্ৰপুৰৰ ভিউটো ভাল লাগিব নে আজি গৈ ভাল লাগে আজি ঠাণ্ডা আছে বতৰটো ৰ'দো নাই বৰষুণ আছে অলপ সেইকাৰণে ভালে লাগিব যায় ঠিক আছে ব'ল তেতিয়াহ'লে এতিয়া যাওঁ তো গাড়ীটো লক কৰিলোঁ এতিয়া আমি যাওঁগৈ গাড়ীখন থৈ দিলোঁ ইয়াতে তো ইয়াতে গাড়ীখন থাকিব এতিয়া ইহঁতে আমাৰ ঘৰৰে ল'ৰা হয় চ' ইয়াৰ কথাও পাতিব পাৰে ইয়াতে তেলৰ দাম কিয় ইমান বাঢ়ে চৰকাৰে কিয় বাঢ়ে ইমান হয় নেকি তেনেকুৱা নেকি এই দেখিলে নে আপোনালোকে এইবিলাক কম বস্তুৰ অধিক দাম বাঢ়ালে বোলে হ'বই বোলে তো আপোনালোকে চাই থাকক ভিডিঅ'টো তো ভাল লাগিব ভিডিঅ'টো ভাল লাগিব চালে ৰিফাইনাৰী একমাত্ৰ অইল যিটোৰ পৰা ৰিফাইনাৰী ফিল্টাৰিং কৰি ইয়াতে ডাইৰেক্ট আপোনালোকৰ অইল পায় চ' গুৱাহাটীৰ যিখিনি মানুহ থাকে মেক্সিমাম মানুহে বিচাৰে যে এই পেট্ৰল পাম্পটোৰ পৰাই তেলটো ভৰাব বিচাৰে ত' ইয়াৰে পিউৰিটিটো চাগে ভাল সেইবাবে কাষ্টমাৰে বিচাৰে চ' আপোনালোকে আহিলে এই পেট্ৰল পাম্পটোতে তেল ভৰাব পাৰিব একদম পিয়'ৰ তেল ইয়াতে পোৱা যায় ৰিফাইনাৰীৰ লগত লাগি থকা ৰিফাইনাৰী গেটটো আছে অলপ সেইপিনে আৰু এইপিনে আপোনাৰ এইটো পেট্ৰল পাম্পটো চ' আপোনালোকে আহিলে নিশ্চয় ইয়াতে পেট্ৰলটো ভৰাব চ' ভাল ফিউল পাব বুলি মানুহে বিশ্বাস কৰে চ' কিয় পাৰে মোদী সুধিব লাগিব মোদীৰ ফোন নম্বৰ আছে নেকি ক'ত পায় মোদীৰ ফোন নম্বৰ তই বোলে এক্সট্ৰাকৈ পইচা অলপ পেট্ৰল ভৰাই দিলে 10 টকাকৈ হয় না পাইছোঁ এতিয়া আপোনাৰ চন্দ্ৰপুৰৰ ৰেল গেট যিটো আছে ৰেল গেটটোত আমি জামত ফচি আছোঁ চ' এয়া মা বহি লৈছে মা কেনেকুৱা এচি কেনেকুৱা চলি আছে ঠাণ্ডা লাগিছে নে অলপ বেছি ঠাণ্ডা লাগিছে নেকি ঠিকে আছে দে ঠাণ্ডা লাগিলে এচিটো কমাই দিম কবি বাকী আৰু লগৰজন আহিছে এবাৰ বাহিৰত গৈছে কি অসুবিধা হৈছে বা তাৰ তো সি আহিলে আৰু ৰেল লাইনটো এৰিলে আমি ওলাই দিম আৰু ইয়াৰ পৰা তো চাই থাকিব ভিডিঅ'টো এতিয়া এটা ধুনীয়া নাজাৰা এটা দেখাব পাৰিম ৰেলখন গ'ল সেইকাৰণে আমাৰ গেটখন বন্ধ ৰখা আছে তো
তো এইখন যোৱাৰ লগে লগে গেটখন খুলি দিব, গেটখন খুলি দিলে আমি যাব পাৰিম আৰু গীতাৰ্থ আহি পালে তো এই গাড়ী চলাব এতিয়া তো আমি আগবাঢ়িম লাহেকৈ চাই থাকিব আপোনালোকে ভিডিঅ'টো এই যে আপোনালোকৰ সন্মুখত যে আমাৰ ডগীটো দেখিছে এইটো চেইনটো এইটো কাৰণে বান্ধি থৈ দিছোঁ আমি ৰাতিপুৱা ইয়াক যেতিয়া মই শুই উঠিছিলোঁ শুই উঠি ইয়াক প্ৰথম মই মাইক্ৰ' পেডিগ্ৰী দিছিলোঁ তো মাইক্ৰ' পেডিগ্ৰী খোৱাৰ পিছত ই মাইক্ৰ' হৈ গৈছিলে তাৰপিছত ইয়াক কাৰেণ্টৰ অলপ শ্বৰ্ট দিছিলোঁ বেছি দিয়া নাছিল 220 ভল্টৰ শ্বৰ্ট দিছিলোঁ শ্বৰ্ট দিয়াৰ পিছত ই শ্বৰ্ট হৈ খাই গৈ মানুহটো স্থিৰ হৈ গ'ল তো জীৱটো সি স্থিৰ হৈ গ'ল স্থিৰ হৈ যোৱাৰ পিছত ইয়াক চিকলিৰে বান্ধি গাড়ীৰ আগত লগাই থৈ দিছোঁ এতিয়া মাইক্ৰ' কুকুৰ হয় আৰু ইয়াক তেনেকৈ বান্ধি ৰাখি থৈ দিছোঁ আহি পালোঁ এতিয়া বৰ্তমান হাতীচিলা তো ইয়াতে অলপ টাইম ৰৈ দিওঁ ৰৈ দি ইয়াৰ পৰা ওলাই দিম আৰু চ' জাষ্ট আহি পালোঁ আহিছে চ' এইখনত আমি আহিছোঁ এইখনত লগৰকেইটা আহিছে তো একেলগে যাম তো অলপ টাইম ইয়াতে ৰেষ্ট লৈ লওঁ ধুনীয়া পৰিৱেশ এটা নদীৰ পৰিৱেশ নদীৰ দাঁতিকাষৰীয়া অঞ্চল আৰু হাতীচিলা বুলি ক'লে আপোনালোকে গমেই পায় কোনখিনি এৰিয়াত হয় চ' আপোনালোকে চাই ল'ব পাৰিব যিহেতু যিখিনি কৰ্ম উদ্দেশ্যে আজি ইয়ালৈ অহা হৈছিলে চন্দ্ৰপুৰলৈ চ' সকলোখিনি কাম আমাৰ সম্পূৰ্ণ হৈয়ে গ'ল ইয়াতে জাষ্ট এইখিনি অলপ টাইম এইখিনি ইয়াতে কটালোঁ চ' আমি এতিয়া চিটিৰ পিনে ৰাওনা হওঁ আৰু আপোনালোকে বৰ্তমান মই আহিছোঁ আপোনাৰ আমাৰ ওচৰৰে যিটো ৰিলায়েন্স ট্ৰেণ্ড আছে তো তাতে আহিছোঁ তো মাক লৈ আহিছোঁ তো মায়ে অলপ কাপোৰ চাই আছে আৰু লগতে মই দৃশ্যটো দেখাই দিছোঁ ভিতৰৰ চ' মই মহিলা ডিপাৰ্টমেণ্টত মহিলাৰ কাপোৰৰ মাজতে সোমাই আছোঁ এতিয়া বৰ্তমানলৈ তো অলপ দেৰিকৈ আগবাঢ়ি যাম ওপৰৰ ফ্ল'ৰলৈ ফাৰ্ষ্ট ফ্ল'ৰত আছে জেন্টছৰ চ' চাই থাকক আপোনালোকে ভিডিঅ'টো অৱস্থা চাওক এতিয়া এই মাৰ চুৰ্ণি এই মাৰ বেগ এইটো মাৰ বেগ এয়া মাৰ বেগ লগতে লাগেজৰ বেগ চ' লৈ মোৰ অৱস্থাটো মালি টাইপ হৈ গৈছোঁ চ' দেখিব পাৰিছে মোৰ চেহেৰাটো আপোনালোকে হৈ গ'ল এয়া মোৰ বজাৰ আৰু এয়া মাৰ বজাৰ চ' আমাৰ বজাৰখিনি ফাইনেলি হৈ গ'ল এতিয়া লাহেকৈ মলৰ পৰা ওলাই দিওঁ তো আমাৰ গন্তব্য স্থানলৈ যাওঁগৈ এতিয়া তো চাই থাকিব তই কি ল'লি দেখাই দে বেগটো দেখাই দে জিমত ড্ৰেছ ল'লোঁ কুৰ্তি ল'লোঁ এইবিলাক আৰু মোৰ এইবিলাক দেখিছে এইবিলাক আছে বহুত আছে আজি ক'ব গ'লে ৰিলায়েন্স মাৰ্কেটৰ আধা মাৰ্কেট আমিয়ে কৰি ল'লোঁ বুলি মানি ল'ব পাৰে আমাৰ বজাৰ হৈ গ'ল এতিয়া আমি ওলাই দিলোঁ ইয়াৰ পৰা চ' মা আৰু মই আহিছিলোঁ তো বজাৰৰ পৰা ওলাই দিওঁ ৰিলায়েন্স মাৰ্কেটৰ পৰা চ' সন্ধিয়াই হ'ল এতিয়া আৰু বেলেগ একো প্লান ৰখা নাই তো এতিয়া ডাইৰেক্ট ঘৰলৈ যাম তো মাৰো আজি বহুত বজাৰ কৰিলে গোটেই বজাৰে আজি চ' পলিথিন কিনা নাই কাৰণ কেৰি বেগ ল'লে ইয়াতে 10 টকা দিব লাগে যিহেতুকে গাড়ী লৈ আহিছোঁ আমি তো কেৰি বেগ গাড়ীতে আছে তো কেৰি বেগ গাড়ীৰ কেৰি বেগত ওলাই তাতে মালখিনি ভৰাই ল'ম তো সেইটো কাৰণে 10 টকাটো বাচাইছোঁ আৰু কি কয় আপোনালোকে এনেকুৱা সৰু সুৰা সুবিধা পালে আপোনালোকে এনেকৈ বাচাই দিব 10 টকা 20 টকা বৰ্তমান আমি মা আৰু মই মা এইপিনে আছে আৰু লগতে আমি আহি পালোঁ এতিয়া উইংছত তো কিবা এটা খাওঁ তন্দুৰী অলপ খাওঁ কিবা অলপ খাওঁ বুলি সোমালোঁ ইয়াতে তো চাই থাকক এইটো আপোনাৰ উইংছখনতো বহুতকেইটা ইউটিউবাৰে দেখাইছে আপোনালোকক ৰেগেল ৱাইন শ্বপৰ তলতে আছে আৰু ফুটকাৰ তলতে আছে চ' আপোনালোকে চাই থাকক দেখিলে গম পাই যাব আৰু কি খাওঁ আমি এতিয়া বৰ্তমান উইংছত আহিছোঁ উইংছৰ ম'ম' বুলি ক'লে তিনিআলিত ফেমাছ ম'ম' হয় চ' আপোনালোকে উইংছৰ ম'ম' খাব আহিব উইংছত লগতে মই মাক লৈ আহিছোঁ চ' আপোনালোকে খালে খাব পাৰে ম'ম' খাব নেকি ম'ম' চাওক লওক নাখায় দিয়ক মই খাই দিম দিয়ক
চ' আজিৰ এই ভ্লগটো ইমানতে সমাপ্ত কৰোঁ আকৌ লগ পাম নতুন এটা ভ্লগৰ সৈতে নতুন ধুনীয়া এটা ভ্লগৰ সৈতে আপোনালোকক চাই থাকিব আপোনালোক